ছাৰ বাইদেউসকল এই যে গুণোৎসৱৰ ক্ষেত্ৰত চিআৰচিচি সকলৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা আছে চিআৰচিচি সকলক কি বুলি কোৱা হ'ব লাইসেন্স অফিচাৰ বুলি কোৱা হ'ব আৰু এজন চিআৰচিচিৰ অধীনত 12খন বা 13খন বিদ্যালয় থাকিব বা 15খন বিদ্যালয় থাকিব এতিয়া বিদ্যালয় চিআৰচিচি জনে কি কৰিব ক্লাষ্টাৰটো পৰিচালনা কৰিব কিন্তু বিদ্যালয়খন পৰিচালনা কৰিবৰ কাৰণে এজন বিশেষ ব্যক্তিক নিয়োগ কৰা হ'ব সেই ব্যক্তিজনক কোলা হ'ব নোডেল টিচাৰ অৰ্থাৎ গুণোৎসৱৰ কাৰণে প্ৰয়োজনীয় সকলো কাম লিডিং ল'ব লাগিব তেখেতে বাকি সকলে তেখেতক সহায় কৰিব এক্সটাৰ্নেল ইভালুৱেটৰ অহাৰ সময়ত তেখেতক সহায় কৰা এক্সটাৰ্নেল ইভালুৱেটৰজনক নিৰ্দিষ্ট পইণ্টৰ পৰা বিদ্যালয়লৈকে লৈ অহা এই সকলোবিলাক কাম কোনে কৰিব লাগিব নোডেল টিচাৰজনে কৰিব লাগিব গতিকে নোডেল টিচাৰজনৰ গুণোৎসৱৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু তেওঁৰ যিটো ৰোলটো অত্যন্ত গুৰুত্বপূৰ্ণ শিক্ষকসকলৰো দায়িত্ব আছে কিন্তু নোডেল শিক্ষকজনৰ দায়িত্ব বহুত বেছি আজি এই ভিডিঅ'টোৰ জৰিয়তে এজন নোডেল টিচাৰৰ দায়িত্ব কি হ'ব তেখেতে কি কাম কৰিব লাগিব কেনেকুৱা ধৰণে এক্সটাৰ্নেল ইভালুৱেটৰজনক সহায় কৰিব লাগিব ওএমআৰ ফিল আপ কৰাৰ সময়ত তেখেতৰ দায়িত্ব আৰু কৰ্তব্য কি হ'ব এই আটাইখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে যদি ভাবে ভিডিঅ'টো উপকাৰী আন এজন নোডেল টিচাৰে এই ভিডিঅ'টো চোৱাৰ প্ৰয়োজন তেতিয়াহ'লে আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো ফৰৱাৰ্ড কৰিব এতিয়া চাওক ৰোল অফ নোডেল টিচাৰ এণ্টি অফ দি স্কুল প্ৰত্যেকখন বিদ্যালয়ত থকা নোডেল শিক্ষকসকলৰ দায়িত্ব আৰু কৰ্তব্য কি হ'ব তেওঁলোকে কি কৰিব লাগিব এই কথাখিনি ইয়াতে আমি ভালদৰে গম পাম দেয়াৰ উইল বি ওৱান নোডেল টিচাৰ এগেইনষ্ট ইটছ স্কুল দি নোডেল টিচাৰ উইল প্লে দি ফলোয়িং ৰোল অৰ্থাৎ প্ৰত্যেকখন বিদ্যালয়তে এজনকৈ নোডেল টিচাৰ থাকিব আৰু এই নোডেল টিচাৰে কি কৰিব লাগিব এই তলত দিয়া যিখিনি কাৰ্য বা যিখিনি দায়িত্ব সেইখিনি পালন কৰিব লাগিব এক নম্বৰতে he/she will coordinate with LO/CRCC এতিয়া তেওঁ কি কৰিব লাগিব এই তেওঁলোকৰ বিদ্যালয়ৰ পৰিৱৰ্তে যিজন লাইসেন্স অফিচাৰ বা চিআৰচিচি থাকিব সেই চিআৰচিচি সকলৰ লগত তেখেতে এটা যোগসূত্ৰ স্থাপন কৰিব লাগিব অৰ্থাৎ চিআৰচিচি বা লাইসেন্স অফিচাৰজনে কি কৰিব অফিচৰ ফালৰ পৰা তেখেতৰ কিছু খবৰ লৈ যাব আৰু এই খবৰখিনি লাইসেন্স অফিচাৰজনৰ পৰা বা চিআৰচিচি জনৰ পৰা নোডেল শিক্ষকজনে সংগ্ৰহ কৰি তেখেতে সেই খবৰখিনি বিদ্যালয়ৰ মাজত বিলাই দিয়াৰ ব্যৱস্থা কৰিব লাগিব অৰ্থাৎ নিজৰ বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত তেখেতে কি কৰিব লাগিব সেইখিনি ভাগ বতৰা কৰিব লাগিব উইল প্ৰভাইড নেচেচাৰী ছাপোৰ্ট টু হেড টিচাৰ অফ দি স্কুল অন প্ৰিপাৰেশ্যন অফ ভেৰিয়াছ এক্টিভিটিজ ৰিলেটেড টু গুণোৎসৱ তেখেতে কি কৰিব লাগিব বিদ্যালয়ৰ যিজন প্ৰধানজনক যিমান পাৰে সিমান ছাপোৰ্ট দিব লাগিব সেই শিক্ষকজনে বিভিন্ন সময়ত এই প্ৰধান শিক্ষকজনে গুণোৎসৱৰ লগত জড়িত যিবিলাক কাম কৰিব যিবিলাক এক্টিভিটি ল'ব সেই এক্টিভিটিবিলাকত নোডেল শিক্ষকজনে তেখেতে প্ৰধান শিক্ষকজনক 100% সহায় কৰিব লাগিব ইয়াৰ অৰ্থ এইটো নহয় যে বেলেগ শিক্ষকসকলে কি নকৰিব সহায় নকৰিব উইল এৰেঞ্জ properly all relevant data and documents for the Gunotsav in association with head teacher, other colleges, staff and SMC/SMDC. তেওঁ কি কৰিব লাগিব গুণোৎসৱৰ দিনটোত আমাক 40টা ৰেজিষ্টাৰৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকে যদি এই 40টা ৰেজিষ্টাৰ কি হয় সেইটো জানা নাই অনুগ্ৰহ কৰি ভিডিঅ' ডেসক্ৰিপচনত লিংক দিয়া থাকিব আৰু এই যিটো এই ভিডিঅ'টো চাবৰ কাৰণে চেষ্টা কৰিব আপোনালোকে ভালদৰে গম পাই উঠিব তেখেতে এই ডকুমেণ্টছবিলাক সকলোবিলাক ৰেডি কৰি ৰাখিব লাগিব আৰু নিৰ্দিষ্ট ঠাইত সজাই ৰাখিব লাগিব তেখেতে কি কৰিব লাগিব তেখেতে বিদ্যালয়ৰ প্ৰধান শিক্ষক তেখেতে এই আন শিক্ষকসকল বা সহকৰ্মীসকল এছএমচি বা এছএমডিচিৰ সহযোগত এই কামখিনি কৰিব লাগিব আৰু যেহেতু নোডেল শিক্ষকজনক স্পেচিয়েলি ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰা হ'ব তেওঁলোকে এই ট্ৰেইনিঙৰ সময়তো বহু কিছু কথা জানিবৰ কাৰণে সক্ষম হ'ব will provide necessary support to external evaluators for evaluation of student packeting etc during the Gunotsav program এতিয়া এই এক্সটাৰ্নেল ইভালুৱেটৰ যিসকল আহিব তেওঁলোক শিক্ষা বিভাগৰ লগত জড়িত ব্যক্তি নহয় বা নহবও পাৰে যেতিয়া শিক্ষা বিভাগৰ লগত জড়িত ব্যক্তি নহয় তেতিয়া তেখেতে শিক্ষা বিভাগৰ ভিতৰৰ যিখিনি কথা সেইখিনি ভালদৰে বুজিব নোৱাৰিব গতিকে এক্সটাৰ্নেল ইভালুৱেটৰজনক যদিও ট্ৰেইনিং দিয়া হ'ব এদিনৰ ট্ৰেইনিঙত তেওঁ হয়তো গোটেইখিনি কথা আয়ত্ত কৰিব নোৱাৰিবও পাৰে
গতিকে কিবা কাৰণত যদি নতুন এক্সটাৰ্নেল ইভালুৱেটৰ পৰা ৰাজনীতিৰ লগত জড়িত মানুহ আহে আই এছ জাতীয় এনেকুৱা এই ৰেংকৰ ব্যক্তি আহে তেতিয়াহ'লে আমাৰ বিদ্যালয়সমূহত হয়তো অসুবিধাৰ সৃষ্টি হ'ব পাৰে বা কথাখিনি তেওঁ ভালদৰে বুজি নাপাব পাৰে সেই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব নোডেল শিক্ষকজনে এক্সটাৰ্নেল ইভালুৱেটৰজনক ছাত্ৰ ছাত্ৰীসকলৰ ইভালুৱেশ্যন কেনেকুৱা ধৰণে কৰা হয় সেই কথাখিনি ভালদৰে জনাই দিব লাগিব এই পেকেটকেইটা কেনেকুৱা ধৰণে কৰা হয় আৰু এই যেহেতু ষ্টুডেণ্টৰ কাৰণে অহা যিবিলাক কুৱেশ্যন পেপাৰ তাৰ পেকেটবিলাক বেলেগ হ'ব কোনটো পেকেট কোনটো ক্লাছৰ কাৰণে হয় আটাইখিনি কথা তেখেতে কি কৰিব লাগিব চোৱা চিতা কৰিব লাগিব আৰু গুণোৎসৱ শেষ নোহোৱা পৰ্যন্ত এই দায়িত্বটো নোডেল শিক্ষকজনৰ হাতত থাকিব she will be overall coordinator for the school of Gunotsav যেনেকৈ এই CRCC অৰ্থাৎ ক্লাষ্টাৰ ৰিচাৰ্চ চেণ্টাৰ কোঅৰ্ডিনেটৰজনে 12খন স্কুলৰ ওপৰত এটা সমন্বয়কৰ দায়িত্ব পালন কৰে ঠিক সেইদৰে নোডেল শিক্ষকজনে এই বিদ্যালয়খনৰ শিক্ষকসকলৰ মাজত কোঅৰ্ডিনেটৰ হিচাপে দায়িত্ব পালন কৰিব লাগিব বিদ্যালয় শিক্ষকসকল SMC মেম্বাৰসকল মাতৃগোট সদস্যসকল অভিভাৱিকাসকল এই সকলৰ লগত প্ৰধান শিক্ষকৰ লগত এক্সটাৰ্নেল ইভালুৱেটৰৰ লগত যিটো কোঅৰ্ডিনেশ্যন বা যিটো সমন্বয় স্থাপন কৰাৰ প্ৰধান দায়িত্ব হ'ব এই নোডেল শিক্ষকজনৰ তাৰপিছত this will be in addition to his or her duty as teacher on the days of Gunotsav এইটো তেখেতে শিক্ষক হিচাপে যিখিনি দায়িত্ব পালন কৰিব লাগিব সেইখিনি দায়িত্বটো পালন কৰিব লাগিবই শিক্ষক হিচাপে পালন কৰিবলগীয়া দায়িত্বখিনিৰ উপৰিও তেখেতে নোডেল শিক্ষক হিচাপে এই দায়িত্বখিনি পালন কৰিব লাগিব লগতে সদা ছাৰবাইদেউসকল আমাৰ যে কুৱেশ্যন পেপাৰ আহিব অৰ্থাৎ CRCC বা ক্লাষ্টাৰ ৰিচাৰ্চ চেণ্টাৰ কোঅৰ্ডিনেটৰ বা লাইচেন্স অফিচাৰজনে যেতিয়া ব্লকৰ পৰা এই বিভিন্ন সামগ্ৰীবিলাক সংগ্ৰহ কৰিব 10 দিন আগতে OMR বিলাক ব্লকৰ ফালৰ পৰা এই লাইচেন্স অফিচাৰ হ'লে সংগ্ৰহ কৰিব আৰু তেওঁলোকে এইখিনি কি কৰিব বিদ্যালয়বিলাকত জমা দিব বা বিদ্যালয়বিলাকলৈকে লৈ আহিব এতিয়া যেতিয়া এই OMR বিলাক বিদ্যালয় পাব আহি বিদ্যালয় পোৱাৰ পিছত এই OMR বিলাকত আটাইবিলাক তথ্য ঠিকে আছে নে নাই প্ৰত্যেকজন ছাত্ৰৰ নামত OMR আহিছে নে নাই কোনোবা এজন ছাত্ৰৰ নামত যদি OMR অহা নাই তেতিয়াহ'লে কি কৰিব লাগিব যদি ছাত্ৰজনৰ নামত OMR অহা নাই ব্লেংক OMR কেনেকুৱা ধৰণে ইছ্যু কৰিব লাগিব এই সকলোবিলাকৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব নোডেল শিক্ষকজনে এই কথাখিনি লাইচেন্স অফিচাৰজনক জনাব আৰু লাইচেন্স অফিচাৰজনে ব্লকৰ জৰিয়তে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে বিচাৰিব গতিকে প্ৰায় 10 দিন আগতে বিদ্যালয়সমূহক OMRসমূহ দিয়া হ'ব বুলি আমাক ট্ৰেইনিঙত ইতিমধ্যে জনাইছে তাৰপিছত যেতিয়া কুৱেশ্যন পেপাৰবিলাক এই ইভালুৱেশ্যনৰ এদিন আগত বা ইভালুৱেশ্যনৰ দিনত যেতিয়া কুৱেশ্যন পেপাৰবিলাক বিদ্যালয়লৈকে আহিব আহোঁতে সেই যিবিলাক কুৱেশ্যন পেপাৰবিলাক যদি কিবা কাৰণত শিল্পেক নোহোৱা কুৱেশ্যন পেপাৰ আহে তেতিয়া এক্সটাৰ্নেল ইভালুৱেটৰজনে কি কৰিব পাৰে অসুবিধাৰ সৃষ্টি কৰিব পাৰে বা এইটো অসুবিধা হ'ব বেলেগ কোনোবা ব্যক্তিও হয়তো অসুবিধাৰ সৃষ্টি কৰিব পাৰে কাৰণ এবাৰ যিহেতু নিজৰ শিক্ষকজন নিজৰ বিদ্যালয়ত থাকিব নোৱাৰিব বেলেগ বিদ্যালয়লৈকে যাব পাৰিব কিবা কাৰণত যদি এটা খোলা পেকেট পায় সেই বেলেগ স্কুলৰ পৰা অহা শিক্ষকজনে এইটো অবজেকশ্যন কৰিব পাৰে গতিকে যেতিয়া CRCC মহোদয়ৰ পৰা বা লাইচেন্স অফিচাৰ মহোদয়ৰ পৰা তেওঁলোকে এই বিদ্যালয়সমূহে এই কুৱেশ্যন পেপাৰবিলাক সংগ্ৰহ কৰিব বা সামৰি ল'ব সেই সময়ত কুৱেশ্যনৰ যিবিলাক পেপাৰবিলাকৰ যিটো বাহাত যেটা সম্পূৰ্ণ শিল্পেক থাকে সেইটো ভালদৰে চোৱাৰ একমাত্ৰ দায়িত্ব হ'ব নোডেল শিক্ষকজনৰ আৰু তেখেতে এই ক্ষেত্ৰত বেলেগ শিক্ষকসকলৰ সহায় সহযোগত এই কামখিনি কৰিব গতিকে সদা ছাৰবাইদেউসকল ভিডিঅ'টোৰ জৰিয়তে এজন নোডেল শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য কি হ'ব সেই কথাখিনি ভালদৰে ক'বৰ কাৰণে চেষ্টা কৰিলোঁ ইয়াৰ মাজতো যদি কিবা পইণ্ট ৰৈ গৈছে আশা কৰোঁ আপোনালোকে পইণ্টবিলাক এড কৰি ল'ব আৰু লগতে আৰু যদি কিবা নতুনকৈ এড কৰিবলগীয়া বিশেষ পইণ্ট ৰৈ গৈছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আমি পৰৱৰ্তী পৰ্যায়ত সেই পইণ্টকেইটা এড কৰিবৰ কাৰণে চেষ্টা কৰিম ছাৰবাইদেউসকল ভিডিঅ'টো ইমানতে সামৰিছোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকে আগলৈকে ফৰৱাৰ্ড কৰিব শ্ৰদ্ধা ছাৰবাইদেউসকল নলিনী কান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব